নমস্কাৰ B.K.B আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ ছাত্ৰ ছাত্ৰীসকল বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ গৈ আছোঁ পেজ নম্বৰ 208 ত এটা প্ৰবলেম পালোঁ এটো বিদ্যুৎ বিজ্ঞানৰ লগত জড়িত এক্সাম্পল 12.5 ইয়াত গোটেইখিনি ঠিকই আছে কৰি দিয়া অংক মেট্ৰিকৰ কাৰণেও এটো যথেষ্ট ইম্পৰ্টেন্ট তোমালোকে চালে গম পাবা নিশ্চয় ভালে লাগিছে ইয়াত এটা কথা আছে ইয়াত মানসমূহ বহুৱাই পাওঁ ৰৌ মানটো ডাইৰেক্ট লৈ আছে মানসমূহ বহুৱাই পাওঁ কিন্তু কেনেকৈ বহুৱালে এ মানে পশ্চাৎছেদৰ কালি কাৰ তাৰ ডালৰ পশ্চাৎছেদৰ কালি কি বহালেনো কেনেকৈ এই মানটো হ'ল এক্সামতো আমি এনেকৈ মই বহুৱাই পাওঁ বুলি ক'লে নহ'ব সুন্দৰকৈ উলিয়াই দিব লাগিব নিৰ্ণয় কৰিব লাগিব এই সবিশেষটো এই গোটেই ভিডিঅ'টোত আমি আলোচনা কৰিম সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিবা ঠিক আছে আহা আজি আলোচনা কৰোঁ কি আছেনো 20 ডিগ্ৰী সেলসিয়াস স্নেৰত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতু তাৰ এডাল ৰুট 26 ওম তাৰ লৈ ব্যাস দিয়া আছে ঠিক আছে ইয়াৰ কি উলিয়াব লাগে ৰোধকতা ৰৌ উলিয়াব লাগে সূত্ৰ ঠিকে আছে তেমি দিয়া আছে তাৰ লৈ ৰুট r = 26 ওম ব্যাস d 0.3 মিলিমিটাৰ মিলিমিটাৰ পৰা আমি কি লৈছো মিটাৰ 10^4 l দি দৈৰ্ঘ্য আছে 1 মিটাৰ সমীকৰণ বহাম 12.10 ৰ পৰা দেখাব দিছে ঠিক আছে এই অংকটো আমি সঠিককৈ কৰি লৈছো এই ধৰণৰ চাবা কি আছে এটা দিয়া আছে r লিখিলো আমি 26 ব্যাস দিয়া আছে 0.3 মিলিমিটাৰ তো ব্যাসাৰ্ধ কি হ'ব ব্যাসৰ আধা ব্যাসাৰ্ধ ঠিক আছে বাই 2 0.15 মিলিমিটাৰ তে মিলিমিটাৰত পৰা আছে আমি মিলিমিটাৰৰ পৰা মিটাৰ নিব লাগিব 1000 আমি কি কৰিব লাগিব এতিয়া কি আমি ডিভাইড কৰিব লাগিব অৰ্থাৎ 1000 আমি কি মানে হৰণ কৰিম 1000 হৰণ কৰি দিলে কি মান হ'ব 0.15 10^-3 যেহেতু তলত আমাৰ একলত তিনটা শূন্য আছে ওপৰলৈ 10^-3 মিটাৰ ঠিক আছে সূচক আৰু ঘাত ক্লাস 8 ৰ যেটো ম্যাথমেটিক্স আমাৰ তোমাৰ সাধাৰণ গণিতত পাইছা তোমালোকে এতিয়া 0.15 ক যদি আমি ডাইৰেক্ট 15 লৈ আহো তে দুটাৰ আগৰ পৰা দশমিক যেতিয়া নাইকিয়া হ'ব 10 মাইনাস আহি যাব 10^3 আসলে 10^-5 হ'ল মিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ কিমান 15 * 10^-5 মিটাৰ এখিলৈকে হৈছে এই গোটেই কথাখিনি কিন্তু এক্সাম্পলটো সলিউশনত কৰি দেখুৱা নাই এটা আমি ব্যাসাৰ্ধ পাইছো এটা তাৰ ডালৰ পশ্চাৎছেদ এটা তাৰ ডালৰ পশ্চাৎছেদৰ কালি এ পাই r স্কয়াৰ বৃত্ত কি হ'ল তাৰ ডাল খুব মিহি আমি ডাঙৰ তাৰ ডালৰ লেখি এটা ডাঙৰ বস্তু দি ধৰো কাটি দিয়া লগে পশ্চাৎছেদ কৰাৰ গলে কি হ'ব এটা বৃত্ত অৰ্থাৎ এটা মুদ্ৰা নিচিনা আহিব বৃত্তৰ কালি কিমান পাই r স্কয়াৰ পাই মানে 3.14 r জায়গাত আমি গম পাইছো আৰু স্কয়াৰ কৰি দিম 3.14 15 * 10^-5 স্কয়াৰ কৰি দিয়াৰ লগে 15 স্কয়াৰ হলে আমাৰ কি হয় 15 225 225 10^-5 স্কয়াৰ হল 5 * 2 10 এখিনলৈকে আমাৰ ঠিকই আছে ইয়াতে মই অংকটো এবাৰ কৰি ৰখাইছো কাৰণ ডাইৰেক্ট কৰি প্লা যদি মানে ভিডিওটো কৰিব যাম বহুত দীঘল হ'ব এতিয়া আমি কি কৰিলো 3.14 * 225 এইখিনলৈকে আমি এটা পূৰণ কৰিলো তাৰ আমি ভ্যালু পালো 706.5 * 10^-10 ঠিক আছে এটা আমি যেহেতু কালি উলিয়াইছো পশ্চাৎছেদ ইয়াৰ একক হ'ব মিটাৰ স্কয়াৰ এইখিনলৈকে আমাৰ সমাধানটো হৈ গৈছে ঠিক আছে এতিয়া আমাৰ আমি কি পালো পশ্চাৎছেদ পালো এটা আমি সূত্ৰ যেটো আমাৰ ৰোধকতা উলিওৱা যেটো সূত্ৰ আমাৰ ৰৌ RA/L R কি বুজাইছে ওম 26 এ হৈছে 706.5 10^-10 ওম মিটাৰ L ৰ ভ্যালু আছে আমাৰ 1 এতিয়া আমি চালো 26 * 706.5 ইনটু কৰিলে 18369 এখিনলৈকে আমাৰ ঠিকই আছে 10^10 হৈ আছে একো ডিফাৰেন্স আহা নাই কিন্তু এতিয়া আমি অকন খলনি কৰিম পাৱাৰ মানে 10^-10 10^+4 10^-7 এই গোটেইখিনি কথা জানিবৰ কাৰণে এই ভিডিওটো মই কৰিছো যাতে ষ্টুডেন্টে যদি এক্সামত আহে নিশ্চয় এটো কৰি দেখাব লাগিব বহুৱাই পাইছো বুলি কলেতো নহব এতিয়া আমি এখিনিত কিন্তু দশমিক নাই 18369 এটা আমি কি কৰিলো 8 ৰ সন্মুখত দশমিক বহালো কেইটাৰ আগত দশমিক বহাইছো 1 2 3 4 চাৰিটাৰ আগত দশমিক বহোৱাৰ লগে লগে 10^4 প্লাস আহিল কিন্তু চাৰিটা সংখ্যা দশমিক নোহোৱা চাৰিটা সংখ্যাক দশমিক বহাই দিলো 10^4 লিখিব লাগিব এতিয়া 10^-10 আৰু +4 কিমান হ'ব -10 + 4 -6 থাকিল 1.8
369 ইনটু 10 টু দি পাৱাৰ -6 ঠিকে আছে এইখিনিলৈকে শুদ্ধ এইখিনিতে যদি আমি অংকটো শেষ কৰি দিওঁ সম্পূৰ্ণ একে মাৰ্কে পাম আকৌ ইয়াক যদি আমি এপ্ৰক্সিমেট ভ্যালুটো লওঁ 1.84 ইনটু 10 টু দি পাৱাৰ -6 ওম মিটাৰ ঠিক আছে যেটো আমাৰ সব সমাধানত দিয়া আছে 1.84 10 to the power -6 ohm meter গতিকে 20 ডিগ্ৰী সেলসিয়াস উষ্ণতা ধাতুৰ ৰোধকতা কিমান 1.84 into 10 to the power -6 ohm meter এটো হল ধাতুৰ কি মানে ৰোধকতা পালো এটা 12.2 নং তালিকাত চাব দিছে চাম আমি এখন হল 12.2 নং তালিকা লিখা আছে 20 ডিগ্ৰী সেলসিয়াস উষ্ণতা কিছুমান পদাৰ্থৰ বৈদ্যুতিক ৰোধকতা 1.84 এটো তাৰ পুনে কোন আছে মেংগানিজ ধাতুবিধ পৰিবাহী আৰু মেংগানিজ বুলি আমি গম পালো অসুবিধা একো নাছিল যেহেতু ইয়াত ৰৰ ভ্যালুটো আমি ইয়াত মানখিনি বহুৱাই পাওঁ বুলি দেখাইছে এটো কৰি দেখুৱা নাই হেৱে আমি এই গুটে অংকটো কৰি দেখালো কেনেকেনো প্ৰস্থ সেট ভ্যালুডাল পুট কৰি ৰ মান 1.84 10 to the power -6 পোৱা গল এই গুটেখিনি কৰি দেখুৱা হৈছে এই ধৰণৰ সৰু সৰু যি সমস্যা আছে ইয়াৰ সমাধানৰ কাৰণে আমাৰ এই ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব ঠিক আছে তে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ দি আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ